জন্মাষ্টমী ভালদৰে পাৰ হ'লনে ৰাইজ? সকলোৱে কমেণ্ট এটা কৰি মোক ক'ব দেই। মই পিছে এইবাৰ নামঘৰলৈ যাব নোৱাৰিলোঁ। মাতটো শুনি চাগে অকণমান হ'লেও গম পাইছে, অলপ স্বাস্থ্য বেয়া আছিলে, সেইবাবে এইকেইদিন ভিডিঅ' দিয়া নাই। জ্বৰ, পানী লগা, মূৰ বিষ, গা বিষ চব একেলগে লম্ভি ল'লেহি গাত। সেইবাবে বিচনাৰ পৰা উঠাই নাই। বিচনাৰ পৰা নুঠিলে ভিডিঅ' কেনেকৈনো দিম? ভিডিঅ' বনাই থোৱা আছে, কিন্তু এডিট কৰাৰ এলাহত দিব পৰা নাই। বাৰু যি কি নহওক, এতিয়া আহিছোঁ, ভিডিঅ' দিম, সকলোৱে চাব। ঘৰটো পৰিষ্কাৰ কৰোঁ বুলি ভাবিলোঁ। গাটো যিহেতু অকণমান ভাল পাইছিলোঁ, পূৰা ডেকটো লগাই ল'লোঁ, নাচি নাচি কাম কৰি আছোঁ। কোনে কোনে বাৰু কাম কৰাৰ সময়ত গান শুনি ভাল পায়? মইতো বহুত ভাল পাওঁ। মোৰ থাকেই কাম কৰাৰ সময়ত গানকেইটা, নাচি নাচি এনজয়মেণ্ট লৈ লৈ গান গাই গাই পূৰা কামত লাগি থাকোঁ। আৰু আপোনালোকৰ ফালে এনেকুৱা কথা এটা আছেনে যে ভাদ মাহত কাপোৰ, বাকচৰ কাপোৰ ৰ'দত দিব লাগে? আমাৰ দিয়েই দে প্ৰত্যেক বছৰে। সেইবাবে মায়ে ক'লে যে আজি কাপোৰখিনিকে ৰ'দত দে। সেইবাবে গডৰেজটো খুলি গোটেইখিনি কাপোৰ ৰ'দত দিম বুলি উলিয়াই ল'লোঁ। ছেকেণ্ড পাৰ্টত দেখুৱাম, সকলোৱে চাব দেই।